নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এছ এ ডিজিটেক চেনেলত এক নতুন ভিডিঅ'লৈ। বন্ধুসকল, PMAY চৰকাৰী ঘৰৰ নতুন তালিকা আজি প্ৰকাশ পাইছে আৰু এই তালিকাত আপোনাৰ নামটো সন্নিৱিষ্ট হৈ আছেনে নাই, আপুনি কেনেকৈ চাব, গোটেইখিনি এই ভিডিঅ'ত দেখুৱাম। আৰু যদি আপোনাৰ নামটো এই লিষ্টত আছে তেন্তে আপুনি 1,30,000 টকা একাউণ্টত পাব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, নহ'লে আপুনি একো বুজি নাপাব। তেন্তে ভিডিঅ'টো চোৱাৰ আগতে চেনেলটো যদি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। তেন্তে বলক বন্ধুসকল, ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনাৰ মোবাইলত থকা যিকোনো ক্ৰম ব্ৰাউজাৰ অপেন কৰি আপুনি pmayg.nic.in লিখি চাৰ্চ কৰক আৰু আপুনি অলপ সময় ৱেইট কৰক। ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজ অপেন হৈ আহিব, য'ত আৱাজ চব লিখা আছে। সেই অপশ্যনটো আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰক আৰু আপুনি দেখা পাব ডাটা এণ্ট্ৰি ৰিপৰ্টছ। আপুনি ৰিপৰ্টছত ক্লিক কৰক। ৰিপৰ্টছত ক্লিক কৰাৰ পিছত আপুনি আৰু অলপ স্ক্ৰল ডাউন কৰি তলত আহক। আপুনি ই অপশ্যনটোত 4 নম্বৰ কেটেগৰী ৱাইজ SECC ডাটা এই অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজ অপেন হৈ আহিব আৰু য'ত আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত গাঁও পঞ্চায়ত, এই গোটেইখিনি আপুনি চিলেক্ট কৰক। কৰাৰ পিছত আপুনি এতিয়া কেপচাটো আপুনি এণ্টাৰ কৰক। মোৰ তাত কেপচা যিটো আহিছে, আপোনাৰ তাত সেইটো নাহিব, আপুনি বেলেগ কেপচা এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পিছত আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি অলপ সময় ৱেইট কৰক। ৱেইট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আৰু আপুনি অলপ স্ক্ৰল ডাউন কৰি তলত লৈ যাওক। আপুনি গোটেই লিষ্টটো আপোনাৰ সন্মুখত ওলাই আহিব। আপুনি লিষ্টটো চাওক। যদি আপোনাৰ নামটো আছে তেন্তে আপুনি আৰু চিন্তা কৰিবলগীয়া নাই। আপুনি 1,30,000 টকা আপোনাৰ একাউণ্টত সোমাব। আৰু বন্ধুসকল, আপুনি যদি এই লিষ্টটো কমপ্লিট ডাউনলোড কৰিব বিচাৰে তেন্তে আপুনি এই ৰঙা অপশ্যনটোত ডাউনলোড PDF অপশ্যনটোত ক্লিক কৰি আপুনি লিষ্টটো ডাউনলোড কৰি চাব পাৰিব। তেন্তে ভিডিঅ'টো চাই কেনে পালে জনাব।